বহুত ভাগৰ লাগিছে এইফালে ভাগৰ লাগিছে নাই লাগিছে এইফালে এখন চাওক কিমান ধুনীয়া লাগিছে বৰ ধুনীয়া আঁকিছে দেই মজা নমস্কাৰ আজি অলপ বেলেগ জেগাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি ঘাটৰ পৰা দেখিছে ইয়াত দেখিছে নদী আছে নদীৰ পৰা আজি আৰম্ভ কৰিছোঁ আৰু আজি এনেকৈ আগলৈ গৈ থাকিম অলপ দূৰ নমস্কাৰ সকলোকে আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল বিঘাট ব্লগ তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক ব'লা মজা লাগিছে মজা ব'লক দেখুৱাই আছোঁ আপোনালোকক ধুনীয়াকৈ আজি এনেকৈ ভিডিঅ'টো চাইকেলৰ ওপৰতে গৈ থাকিম মজা এনেকৈ পথাৰৰ মাজে এদিন লকডাউনত আহিছিলোঁ আৰু আজি আকৌ আহিছোঁ এইফালে ভাল লাগে এতিয়া গৰা খহি মানে নদীয়ে গৰা খহাই জেগাবোৰ বেয়া কৰি দিলে এতিয়া যিমান মাটি আছিলে আগতে ৰাস্তা চব খহাই দিলে তথাপিও নদীৰ পাৰে এতিয়া চাইকেল চলাই আহি আছোঁ দেখিছে নদী পাৰে চাইকেল চলাই আহি আছোঁ এইফালে ভিউ চাওক এতিয়া এই ৰাস্তাটো দি গৈ থাকিম এই ৰাস্তাটো এতিয়া যাম সেয়াহেঁতি আগত গ'লেই ব'লো ক'ত যাবি এতিয়া কোনফালে যাবি এইফালে এইফালে যাবি ন ভিউ চাওক কিমান ধুনীয়া লাগিছে দেখিছে মজা আগতে ধুনীয়া ৰাস্তা আছিলে এতিয়া চব পানীয়ে খহাই দিয়াৰ পৰা দুইটা ৰাস্তা নোহোৱা হৈ গ'ল এনেকৈ যাবলগীয়া হৈছে এতিয়া কিনাৰে যেনে তেনে তেনেকৈ গৈ আছোঁ দেখিছে ক'ত আছোঁ চাওক ইয়াৰ পৰা পৰিলে কি হ'ব চাওক পৰিলে আৰু যোনে ভিডিঅ'টো চাই আছে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিন্তু তেনে 1000 কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ধুনীয়া লাগিছে আহি ব'লো এতিয়াও বহুত দূৰ আছে কিনাৰে নদীৰ চাইকেল চলাই গৈ আছোঁ বহুত দিনৰ মূৰত আহিলোঁ সেইফালে দিছে কি ধুনীয়া খেতি এইফালে চাওক এইবিলাক চব বেঙেনা খেতি ইয়াত দিছে বেঙেনা লাগি আছে এইফালে বেঙেনা খেতি সেইফালে ঢেৰ খেতি আছে ইয়াত ট্ৰেক্টৰ চলি আছে আৰু নদীখন ইপাৰে কাজিৰঙা আৰু এইফালে কি ধুনীয়া জেগা দেখিছে ব'লক গৈ থাকোঁ মজা লাগিছে আহি এনেকৈ মানে চাইকেল চলোৱা মজাটো আছে কিন্তু ভাগৰো বহুত লাগে মানে প্লেইন ৰাস্তা নহয় যে হেৰি ৰাস্তাবোৰ ওখৰা গৰা গৰি জেগা দেখিছে কিমান গৰা গৰি জেগা দেখিছে এতিয়া পৰিলোঁ হয় আৰু এইফালৰ পৰা বাগৰি পৰি গ'লে ডাইৰেক্ট নদীত এইফালৰ পৰা বাগৰি পৰিলে ডাইৰেক্ট নদীত পৰিমগৈ ওখৰা ৰাস্তাৰে আহি আছোঁ ধুনীয়াকৈ আৰু মজা যাব চাব লৈ গৈছে দেখোন অলপ দূৰ আহিলোঁ দেখিছে কেনেকুৱা আছোঁ এতিয়া বহুত ভাগৰ লাগিছে এইফালে ভাগৰ লাগিছে নাই লাগিছে কেনেকুৱা লাগিছে ভাগৰো লাগিছে মজাও লাগিছে ব'ল আজি গৈ থাকিম সেইফালে কিমান দূৰ যাব পাৰোঁ পানপুৰ চানপুৰ ওলালে ওলাই যাম আৰু ব'লক অলপ গৈ থাকক আপোনালোকৰ ভিডিঅ'টো চাই আহিলোঁ ইয়াত পালোহি এতিয়া আৰু এতিয়া কুমলীয়া হৈ মানে এনেকৈ ৰাফিংৰ যদি আমি গুচি যামগৈ ঘৰলৈ এইফালে চাওক কিমান ধুনীয়া লাগিছে আহি এতিয়া মই তালৈ যাম এতিয়া ওপৰত উঠিমগৈ আৰু তালৈ গৈ লৈ এনেকৈ ৰাস্তা আছে এনেকৈ এইফালে আমাৰ কেশৱ উঠি গ'ল কেনেকুৱা লাগিছে উঠি এইফালে কি ধুনীয়াকৈ 4 স্কোৱাৰ মাথাউৰিটো বান্ধি দিছে মানে কি এইফালে পানী আহে যে নদীৰ পৰা এনেকৈ পানী উঠি আহে মাথাউৰিটো মানে খহাব নোৱাৰে মাটিখিনি তেনেকুৱা ব্যৱস্থা কৰি ধুনীয়াকৈ
কাৰ্পেটেৰে ধুনীয়াকৈ বান্ধি দিছে আৰু দেখিবলৈ ধুনীয়া লাগিছে দিছে কিমান ধুনীয়া লাগিছে ধুনীয়াকৈ বান্ধি দিছে এইফালে ভাল লাগিছে এতিয়া ধুনীয়াকৈ এনেকৈ উঠি গৈ আছোঁ ওপৰলৈ আহা মজা চাওক না ভিউটো চাওক কিমান ধুনীয়া লাগিছে আগতে আৰু চাফা আছিলে এতিয়া অলপ লেতেৰা হৈ গ'ল আমি এবাৰ আহোঁতে ধুনীয়া চাফা আছিলে ফাইনেলি এতিয়া মাথাউৰিটোৰ ওপৰত উঠিলোঁ তলৰ পৰা এতিয়া চিধা এনেকৈ চিধা গৈ থাকিম সেইফালে চিধা গৈ থাকিম এতিয়া আৰু আগলৈ গৈ এনেকৈ টাউনলৈ এনেকৈ মেইন ৰোড ওলাই যোৱা ৰাস্তা আছে সেইফালে গৈ ধুনীয়াকৈ একপাক ঘূৰি ঘৰত যামগৈ আৰু কিন্তু ভিডিঅ'টো যেনেকৈ চাই থাকক ব'লক সেইফালেকে কিনাৰে আহি গৈ আছোঁ নেপাহৰি নেপাওঁ গৈ থাকোঁ আৰু কিমান দূৰ যাব পাৰোঁ মজা কেনেকুৱা এনেকুৱা আছে চলাই কেনেকুৱা লাগে চাইকেলখন ভালে লাগে অলপ কষ্ট আছে কষ্ট আছে অঁ আহি বহুত ফূৰ্তি লাগিছে দেই বহুত দিনৰ মূৰত আহিলোঁ এইফালে এবাৰহে আহিছোঁ মাত্ৰ পাহৰিলোঁ ৰাস্তাবিলাক এইটো এটা মাথাউৰি হয় মাথাউৰিৰ ওপৰৰ পৰা আমি আহি আছোঁ এনেকৈ শ্বৰ্টকাট গ'লেও এনেকৈ পানপুৰ যাব পাৰি বিশ্বনাথ চাৰিআলিৰ পৰা বিশ্বনাথ ঘাটৰ পৰা ডাইৰেক্ট পানপুৰৰ ফালে যাব পাৰি এইটো শ্বৰ্টকাট ৰাস্তা ভাগৰ বহুত লাগিছে ভাগৰে পূৰা একদম মুখৰে মাত নোলোৱা হৈ গৈছে এনেকৈ ভাগৰ লাগিছে আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ চাই লৈ এনে গুচি নাযাব চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লাইক এটা কৰিব কমেণ্ট এটা কৰি যাব মানে আপোনালোকে যদি ছাপোৰ্ট নকৰে কোনে কৰিব কওক আপোনালোকে যদি ছাপোৰ্ট আমাক নকৰে আমি আগবাঢ়ি যাব কেনেকৈ পাৰিম মজা লাগিছে কিবা এটা দিছে আমাৰ বিশ্বনাথ হাইস্কুলখন হয় আৰু ইয়াতে এতিয়া মেট্ৰিক পৰীক্ষা চলি আছেতো এতিয়া আজি ছানডে কাৰণে বন্ধ আছে আৰু সেইখন হৈছে LP স্কুলখন ইয়াতো মেট্ৰিকৰ পৰীক্ষা আছে কাৰণে এইফালে টিঙৰ ধুনীয়াকৈ এইবোৰ দিছে টিঙৰ ধুনীয়াকৈ আৰবেৰ দি দিছে আজি বহুত নদীৰ পাৰে পৰা ঘূৰিলোঁ ভিডিঅ'টো কি হৈছে কি নাই হোৱা নাজানো আৰু চাইকেল লৈ এনেই অকণমান ঘূৰিব মন গ'ল আৰু ভিডিঅ' ক্লিপটো এনেই দেখালোঁ আপোনালোকক আৰু এনেই ভিডিঅ' অকণ কৰি তো এতিয়া ঘৰত যাওঁ আৰু যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই